নমস্কাৰ সম্বাসী ৰাইজ লগতে সুপ্ৰভাত বৰ্তমান আছোঁ গুৱাহাটী ৰুমত আৰু গৈ আছোঁ লাচিত ঘাটলৈ কিয় গৈছোঁ জানে ৰাইজ আপোনালোকে গমে পাই আছে কিন্তু অসমৰ আকাশত জাহাজৰ অভাৱ নাই তো এই জাহাজ বিচাৰি বিচাৰি আমিও পালোঁ এই লাচিত ঘাট আৰু আজি লাচিত ঘাটত হৈ আছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ এটা এয়াৰ শ্ব' আৰু তাকে চাবলৈ আহিছোঁ বলক আজি ভিডিঅ'টো গুৱাহাটীৰ পৰা আৰম্ভ কৰোঁ গৈ আছোঁ ৰুমৰ পৰা মই আৰু আমি 4জনমান যাম গাড়ী লৈ অহা ৰাইজ স্কুটি লৈ আহিছোঁ কালি কাৰণ গমে পাইছোঁ যথেষ্ট ভিৰ হ'ব তো গাড়ীখন থৈ আহিছোঁ আৰু স্কুটি লৈ আহিছোঁ স্কুটি লৈ গৈ আছোঁ এতিয়া আৰু এতিয়া আমি পালোঁ সেয়া লাচিত ঘাট মানে ফাঁচী বজাৰ এইটো ৰোডটো ৰাস্তাৰ সিপাৰে ব্ৰহ্মপুত্ৰ পাৰতেই হ'ব এয়াৰ শ্ব'টো আমি গৈ আছোঁ তালৈ স্কুটিখন পাৰ্ক কৰি থৈ আহিলোঁ মানুহৰ ভিৰ দেখিছেনে ৰাইজ শ্ব'টো যিহেতু ষ্টাৰ্ট হোৱাৰ কথা আছিল 12:30 কিন্তু এতিয়া 1 বাজিলাহি ষ্টাৰ্ট হোৱা নাই নাজানো কিয় আৰু অলপ সময়ৰ ভিতৰতে চাগে ষ্টাৰ্ট হৈ যাব তো অলপ ঘূৰি আছোঁ ইয়াতে মানুহৰ যথেষ্ট ভিৰ গোটেই ৰোডটো ব্লক হৈ গ'ল স্কুটি লৈ আহিছোঁ ভালে কৰিলোঁ মই গাড়ী লৈ অহা আজি ফচি গ'লোঁ হয় স্কুটি লৈ আহি বাচিছোঁ শ্ব'টো চাওঁ আপোনালোকে এনজয় কৰক গোটেই ব্ৰহ্মপুত্ৰ পাৰটো একদম মানুহেৰে ভৰি পৰিছে এইটো পাৰ বুলিয়ে নহয় ৰাইজ সিটো পাৰটো মানুহ পূৰা ভৰি পৰিছে কাৰণ অসমত প্ৰথমবাৰৰ বাবে এবাৰ এনেকুৱা এটা ডাঙৰ শ্ব' হ'বলৈ গৈ আছে আৰু ইয়াততো ফাইটাৰ জেট বহুত কেইখন আহিব কিন্তু তাৰ উপৰিও এখন স্পেচিয়েল আছে যিটো হৈছে আমাৰ সকলোৱে জানো ৰাফেল চাবৰ কাৰণে বেছি উৎসাহিত হৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ ফাইনেলি শ্ব' ষ্টাৰ্ট হৈ গৈছে
বহুত ৰ'দ বহুত গৰম শ্ব' চালোঁ আহি আছোঁ ৰুমলৈ তামাম জাহাজ ৰাইজ জীৱনত প্ৰথমবাৰ এয়াৰ শ্ব' চালোঁ চানডে যদিও যথেষ্ট ভিৰ কাৰণ সকলো মানুহ আহিছিল এয়াৰ শ্ব' চাবৰ কাৰণে বঢ়িয়া লাগিল আগতে ফিল্মত দেখিছোঁ টিভিত দেখি আছোঁ ফিল্মত দেখি আছোঁ আজি আমি লাইভ চাইছোঁ কেনেকুৱা লাগিল তোমাৰ বহুত ধুনীয়া চালিয়া ৰাফেলখন দেখিলোঁ আৰু হেলিকপ্টাৰ শ্ব'টো যে অ' মাই গড কি যায় বে বগা পানী যায়